আৰু শ্যামকানু মহন্তৰ ঘৰৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা বিজেপি দলৰ বিধায়কসকলৰ যদি আপোনালোকে টুইটবোৰ চায় नोंथांमोननिसिम गोदान मोनसे भिडिअ लाना फैलायबाय नै दा जुबिन गार्डनि थैनायनि सायाव गोबां आसामावनो राजनैतिक भाबैबो खारगासिनो दङ दा बे जुबिन गार्ड थैनायनि सायाव कंग्रेस दोलोनि जे आफादगिरि गौरव गगৈ सारा मा खोथा बुंदों आरो हेमन्तखौ पलिटिकेलि गोबां बे फैगोन जे एमएलए बिटिसि एमएलए जे जानो थांगासिनो दङ दा जोंनि आसामाव कंग्रेसआ गोरा जाबोगासिनो दङ दा बेखौनो मा रोखोम खालामगोन दा जोंनि माखासे बिटिसिआ जुदि लोगो लाफायाबा बिजेपिआ जेननायनि लामायाव नामा दा बेखौनो जुबिन गार्डनि थैनायनि जे माखासे बेनि खेबसार लानानै गोबां गोख्रों बाथ्रा जों जाबसिनगासिनो दङ गौरव गगৈ सारा मा खोथा बुंदों नायनानै लाग्रो रायजोफोर उचित তদন্ত কৰক এটা স্পষ্ট দাবী এটা শক্তিশালী দাবী এটা জনপ্ৰিয় দাবী এটা আবেগিক দাবী এইকেইটা দিন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা বিজেপি দলৰ বিধায়কসকলৰ যদি আপোনালোকে টুইটবোৰ চায় তেওঁলোকৰ কেন্দ্ৰীয় বিজেপি আইটি সেলৰ যদি টুইটবোৰ চায় তেতিয়া এটা কথা স্পষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জুবিন গাৰ্গক ন্যায় দিবলৈ নিবিচাৰে আৰু তেওঁলোকৰ কথাবোৰৰ পৰা এনেকুৱা এটা আমি ইংগিত পাইছো যে জুবিন গাৰ্গক ন্যায় দিয়াতকৈ শ্যামকানু মহন্তক কেনেকৈ ৰক্ষা কৰিব পাৰে হেয়া হল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মূল উদ্দেশ্য সমগ্ৰ অসমবাসী ৰাইজে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা লগত থকা গোটেইবোৰ তথ্য জুবিন গাৰ্গৰ মৃত্যু লৈ জানিবলৈ বিচাৰে আৰু মুখ্যমন্ত্ৰী দ্বাৰা গঠিত আইটি সেল এসআইটি সেল কেতিয়াবা একে লাগে যেহেতু দুইটাই কথা ওলাইছে চৰিত্ৰৰ ওপৰত নৈতিকতাৰ ওপৰত পুনৰবাৰ কৈছো যে অসমৰ জনসাধাৰণে মুখ্যমন্ত্ৰীৰ পৰা নৈতিকতা প্ৰমাণ নিবিচাৰে নৈতিকতাৰ সাৰ্টিফিকেট তেখেতৰ মুখেদি শুনিবলৈ নিবিচাৰে কিন্তু এতিয়া এনেকুৱা কিছুমান কথাবোৰ ওলাইছে তদন্তৰ এনেকুৱা এটা ধাৰণা লৈছে যে আমি নৈতিকতা চৰিত্ৰৰ ওপৰত আমি তদন্ত যেন কৰিবলৈ গৈছো নৈতিকতা আৰু চৰিত্ৰৰ ওপৰত আমি এসআইটি বিচৰা নাই নৈতিকতা আৰু চৰিত্ৰৰ ওপৰত আমি তদন্ত বিচৰা নাই আমি বিচাৰিছো জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল আজি তাৰিখত এসআইটি সিংগাপুৰত গৈ অসমীয়া মানুহখিনিক প্ৰশ্ন কৰিবলৈ পদক্ষেপ লোৱা নাই যি হোটেলত জুবিন গাৰ্গ আছিল য'ত উনামতে তেওঁৰ ৰাতি নিজৰ হোটেলৰ লগত বাহিৰত আছিল
যি ইয়ত সেই ইয়তৰ লৈ যি স্থানত গ'ল এইখিনিৰ ওপৰত SITৰ ফলৰ পৰা কোনো পদক্ষেপ নাই আৰু সেইকাৰণে এইকেইটা দিন আমি দেখিছোঁ যে মুখ্যমন্ত্ৰী শ্যামকানু মহন্তৰ কথা ক'বলৈ বাদেই দিলে অন্য প্ৰসংগ ফালে টানিবলৈ বিচাৰিছে তাৰ মানে স্পষ্ট যে তেওঁ শ্যামকানু মহন্তক ক্লিন চিট দিবলৈ বিচাৰে তেওঁ বিচাৰে যে হেখত গৈ শ্যামকানু মহন্ত ওলাই আহি পূৰ্বে দৰে কেন্দ্ৰৰ চৰকাৰৰ পৰা আৰ্থিক অনুদান লৈ তেওঁলোকে নিজৰ ব্যাপাৰটো চলাই থাকক আৰু শ্যামকানু মহন্তৰ ঘৰৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি নহয় আগৰ পৰাই এটা মধুৰ সম্পৰ্ক শ্যামকানু মহন্তৰ লগত তেখেতৰ ঘৰৰ লগত মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা মধুৰ সম্পৰ্ক সকলোৱে জানে সকলোৱে বুজি পায় আৰু সেইকাৰণে মিছন সেভ শ্যামকানু মহন্ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰম্ভ কৰিছে আৰু শ্যামকানু মহন্তক বচাবলৈ আজি তাৰিখৰ যিখিনি কথা তেওঁ ক'বলৈ আৰম্ভ কৰিছে অসমৰ মুখ্যমন্ত্ৰী চকীৰ ওপৰত বহি থকা এজন ব্যক্তিৰ পৰা ওলাব নালাগে অসমৰ মানুহৰ সমৰ্থন পোৱা পিছত মুখ্যমন্ত্ৰী চকীৰ ওপৰত বহি থকা ব্যক্তিৰ গাম্ভীৰ্য থাকিব লাগে কথাৰ মৰ্যাদা থাকিব লাগে কিন্তু সেইখিনি মুখ্যমন্ত্ৰীজনে হেৰাই পেলাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হেৰাই পেলাইছে আৰু যাৰ ফলত আজি তেওঁ শ্যামকানু মহন্তক বচাবলৈ যাওঁতে সকলোকে অসমৰ শিল্পী সমাজ অসমৰ যুৱক সমাজ আজি তেওঁলোক কষ্ট দিছে ৰাইজৰ ওচৰত গ'লে ৰাইজে জানিবলৈ বিচাৰে যে জুবিন গাৰ্গ তেওঁ ৰাতি দৰৱ লৈছিলে নাই লোৱা জুবিন গাৰ্গ ছিংগাপুৰ যাবলৈ বিচাৰিছিলে নে বাধ্য কৰা হ'ল জুবিন গাৰ্গক লাইফ জেকেট পিন্ধিবলৈ কিয় বাধ্য কৰোৱা নহ'ল জুবিন গাৰ্গক লগত কিয় গৰিমা বা তেখেতৰ লগত নাছিল ছিংগাপুৰ কিয় যাব নোৱাৰিলে এইখিনিহে কথা আমি জানিবলৈ বিচাৰোঁ তো সেইকাৰণে ক'ৰবাত মুখ্যমন্ত্ৰীৰ হতাশ হৈছে বিটিয়া নিৰ্বাচনৰ পিছত নিজৰ চকী লৈ ভয় কৰিছে কিন্তু আজি এটা আৱেগিক মুহূৰ্তত ৰাইজ য'ত ভাঙি পৰিছে এতিয়াও বিশ্বাস কৰিবলৈ টান যে অহা বছৰ বিহু মঞ্চত জুবিন দা নাথাকিব এই সময়ত তেওঁলোকৰ পৰা ৰাইজে যি আশা কৰে আমি যি আশা কৰোঁ তেওঁ আশা মৰ্মে কাম কৰা নাই মই আজিও অপেক্ষা কৰোঁ যে তেওঁ কম সময়ৰ ভিতৰত সীমা বান্ধি জুবিন গাৰ্গৰ মৃত্যু চৰিত্ৰ লৈ নহয় নৈতিকতা লৈ নহয় নৈতিকতা আৰু চৰিত্ৰৰ ওপৰত ৰাইজে নিজৰ মতামত দিব চৰকাৰ আমি চৰকাৰৰ পৰা আৰু বিশেষকৈ এখন চৰকাৰৰ পৰা নৈতিকতা আৰু চৰিত্ৰৰ চাৰ্টিফিকেট নালাগে এইটো ৰাইজৰ ওপৰত এৰি দিওঁ মৃত্যু সম্পৰ্কত যি তদন্ত কৰিব লাগে যিখিনি তথ্য ফাদিল হ'ব লাগে সেইখিনি তেওঁলোকে কৰক আজিও মই অনুৰোধ জনাইছোঁ ভাল লাগিছে যে তেওঁলোকৰ কেন্দ্ৰৰ IT সেল
তেওঁলোকেতো ৰাজনীতি কৰিবলৈ আৰম্ভ কৰি দিলে। এজন তেওঁলোকৰে কেন্দ্ৰ IT সেল দুৰ্গা পূজা মণ্ডপৰ বাহিৰে জুবিন গাৰ্গৰ ফটো দেখাই এটা ৰাজনৈতিক মন্তব্য দিলে। তেতিয়া কমেন্টৰ ভিতৰত যদি পঢ়ে জুবিন গাৰ্গ অনুৰাগীসকলে কৈছে যে হয় আমি বিজেপি দলৰ সদস্য, কিন্তু লগে লগে আমি জুবিন গাৰ্গৰো অনুৰাগী, আৰু আপুনি যিদৰে কথাবোৰ কৈছে সেই কথা জুবিন গাৰ্গৰ লগত কোনো সম্পৰ্ক নাই, এই কথাখিনি আপুনি বহিষ্কাৰ কৰক, আমি সমৰ্থন নকৰোঁ। फैबाय थानाय जे MLA इलेक्शन, बे MLA इलेक्शनाव BPF राजनीति हिसाबै 15दा सिटआव देरहानो थांगासिनो दङ आरो देरहागोन। दा जोंनो मामाया जोंनो माखासे BTC आवबो जे जोंनि माखासे पदफोरखौ जुदि होआब्ला BJPआ आसामनिफ्राय जे गोलैनाया सरकाराव फैफिनगोना थान, जोंनि BTC जुदि लाफायाबा। दा गौरब गगৈ जे कंग्रेसनि जे आफादगिरिया गोबां बाथ्राजोंनो जुबिन गार्गनि खोथा लायै लायै नाख्रेबगासिनो दङ। गोबां जे आसामनि फरायसा आफादफ्राबो नापस खालामगासिनो दङ, माखासे गाहाय लेभेलाव गोलैबोगासिनो दङ। दा फैगोन ना फैया BJPआ, दा गोबां गोख्रों गोख्रों बाथ्राजोंनो बुंदों गौरब गगৈ सारा। दा आं गोबांखिनि बुंनो साना रायजोफोर, नोंथांमोना कमेन्टनि गेजेरजों फोरमायहरदो, आरो जायफ्रा चेनेल गोनां चेनेलखौ साबस्क्राइब खालामनानै लाबानो जाबाय, आङो बेखौनो गुरै खावलायनाय जाबाय।